নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আজি আমাৰ অন্য এটা ভিডিঅ' মাজলৈ। আজি ভিডিঅ'টো কোনো ৰষ্টিং ভিডিঅ' নহয়, গতিকে জোনমণি ৰাভাক যি এটা ষড়যন্ত্ৰ কৰি পেলাই হত্যা কৰা গৈছে, সেইবাবে নিউজবিলাক চাই আছো। চাই পেলানি সঁচা কথা ক'বলৈ আচলতে মই ভয় নকৰোঁ। যিমানে ডাঙৰ মানুহ হওক বা যিমান টকা পইচা থকা মানুহ হওক, যিমান ওপৰৰ মানুহ হওক, সঁচা কথা ক'বলৈ মই কেতিয়াও ভয় নকৰোঁ। আজি সেইটো কাৰণে জোনমণি ৰাভাক যি হত্যা কৰা হৈছে তাৰ ওপৰত দুআষাৰ আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ। তো সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যাওক, আৰু সকলোৱে যদি শেষলৈকে চাই যায় তেতিয়া সকলোখিনি কথা ধুনীয়াকৈ বুজি পাব। গাড়ীখন ইমান বেয়াকৈ ভগাৰ পিছতো শৰীৰত কিমান জখম হ'ব লাগিছিল বাৰু? জোতাযোৰ খোলা কিয়? আঘাতবোৰ ক'ত বেছিকৈ হ'ব লাগিছিল? ডিঙিৰ চেইন, মোবাইল আৰু বা কি আছিল তাইৰ গাড়ীত, সেই সমগ্ৰ বস্তুবোৰ ক'ত? আৰু জখলা বন্ধা আৰক্ষীৰ ভূমিকা কি? বৰমা মোবাইলৰ পৰা কিয় পুলিচ বিষয়া কল ৰেকৰ্ড ডিলিট কৰিলে? গোটেই ৰাতি কিয় পেলাই থলে বডিটো? নগাঁৱলৈ ৰাতিয়ে কিয় নানিলে? ইমান অৱহেলা কিয়? গাড়ীৰ সমূহ অৱস্থা নাই, কিন্তু মুখত একো নহ'ল, পিঠিৰ পেটৰ ফালে ব্লিডিং। আৰু বহুত প্ৰশ্ন উদয় হৈছে। হয়তো এইখিনি প্ৰশ্নই আপোনালোকৰ মনতো উদয় হৈছে। তাই কি দুখ, কি ভুল সেইখিনি নাজানো, আইনে বিচাৰ কৰিব। কিন্তু তাইৰ মৃত্যু যে প্ৰাকৃতিক নহয়, মানৱতা খাতিৰত হৈছে, সেইখিনি উচিত বিচাৰ হ'ব লাগে। যোনে আজি আমাক এৰি থৈ গ'লগৈ। বৰমা বুকু উদং হ'ল, বেমাৰী দাদা অৱস্থা সংকটজনক, ঘৰখনৰ অৱস্থা কিমান দুখজনক ক'বলৈ ভাষা নাই। কি কম, কি মাতিম? উচিত তদন্ত হওক। নিৰপেক্ষ এটা চাকৰিয়ে জীৱন খালে ছোৱালীজনী। তাই বিশেষ আছিল সকলোকে অন্ধকাৰ কৰি যোন আজি গ'লগৈ। যোন য'তেই আছা তুমি ভালে থাকা। তোমাক হত্যা কৰা অপৰাধী উচিত শাস্তি পাবই। সেই অপৰাধী কেইজনক ফাঁচি হ'ব লাগে। তাৰে অনুৰোধ জনাইছোঁ চৰকাৰক, যোনকেইজন অপৰাধীয়ে হত্যা কৰিছে ন, সিহঁতকেইজনৰ যেতিয়া ফাঁচি হ'ব তেতিয়াহে জোনমণিয়ে ন্যায় পাব। আৰু জোনমণি ৰাভাৰ অপৰাধীবিলাকক ধৰিবৰ কাৰণে পুলিচক আৰু কিমান চবুত লাগে? প্ৰণৱ দাস আছে, যিহেতু ড্ৰাইভাৰটোক এতিয়া ধৰিলে। যদি ড্ৰাইভাৰটোক পুলিচে যেতিয়া গ্ৰেপ্তাৰ কৰিছিলে তেতিয়া পুলিচৰ জিম্বাত নেৰাখি লগালগ ড্ৰাইভাৰটোক জেললৈ চালান দিলে। তাই জেললৈ চালান দিয়া সলনি যদি আৰক্ষী জিম্বাত ৰাখি ভালদৰে সোধ-পোছ কৰা হ'লে তাৰ মুখৰ পৰা হয়তো সঁচা কথা থলথলকৈ ওলাই পৰিলে হয়। প্ৰণৱ দাসে এতিয়া উল্টা নেমাৰিলে হৈছে। আৰু গাড়ী মালিক প্ৰণৱ দাসৰ ওপৰত যিহেতু এটা এতিয়া বিতৰ্ক চলি আছে, গাড়ী মালিকে কৈছে যিদিনাখন প্ৰণৱ দাসে ঘটনাটো পুলিচৰ আগত দেখিছোঁ বুলি কৈছে, সেইদিনাখন গাড়ী মালিকে কৈছে যে প্ৰণৱ দাসে সেইখন গাড়ী চলোৱাই নাছিলে। যদি প্ৰণৱ দাসে গাড়ীখন নচলালে হয়, ইমান ডাঙৰ ৰিস্ক এটা প্ৰণৱ দাসে কেনেকৈ ক'লেহেঁতেন? কি প্ৰণৱ দাসে কি সঁচাই মিছা মাতিছে নেকি? যে কোনো নেদেখাকে প্ৰণৱ দাসে দেখিছোঁ বুলি কৈছে নেকি? যদি প্ৰণৱ দাসে দেখাই নাছিলে তেনেহ'লে ইমান ডাঙৰ ৰিস্ক এটা কেতিয়াও প্ৰণৱ দাসে নলয়। এই জানি শুনি কাৰোবাৰচোন মৰিবলৈ মোৰ পাতি কোনোবাই দিব নেকি? প্ৰণৱ দাসে সমগ্ৰ ঘটনাটো দেখিছোঁ বুলি কৈছে, আৰু যিহেতু প্ৰণৱ দাসে গাড়ী চালকজনক চিনি পাইছে। আৰু ভিডিঅ'টো শেষত চৰকাৰক এটাই অনুৰোধ জনাওঁ, জোনমণি ৰাভাক হত্যাকাৰীক ধৰি আনি যেতিয়ালৈকে ফাঁচি নিদিয়ে তেতিয়ালৈকে জোনমণিয়ে ন্যায় নাপায়। গতিকে চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে জোনমণি ৰাভাৰ অপৰাধীক ধৰি আনি সোনকালে ফাঁচি দিব লাগে। আৰু আপোনালোকেও বিচাৰেনে জোনমণি ৰাভাৰ অপৰাধী ফাঁচি হোৱাটো? যদিহে বিচাৰে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক।